হেল্ল' ফ্ৰেণ্ডছ, আজি অৱশ্যে কণমানি এজনী কোলাত লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় গম পাব কণমানিজনী কাৰ আৰু কিহৰ বাবে এনেকৈ কোলাত লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিব লগা হৈছে। তো এতিয়া আহোঁ আজি নিমন্ত্ৰণ কৰা বিয়াখনলৈ। এয়া কাষত আপোনালোকে দেখা পাইছে কইনা, তাৰ কাষতে চেলফি পইণ্ট, সকলোৰে ভাল লগা এটা ঠাই। যিহেতু বিয়া ঘৰলৈ আহি এই চেলফি পইণ্টত ফটো একপি ছবি উঠিব বিচাৰে কইনাৰ দৰাৰ লগতে আৰু চেলফি পইণ্টৰ ওচৰতে অলপ ভিতৰৰ দৃশ্যটো অলপ আপোনালোকক দেখাব বিচাৰিছোঁ। তুমি হেৰিটো লৈ নাহিলা কিয়? লগতে ইয়াত দেখাব বিচাৰিছোঁ আজিৰ বিয়াখনলৈ নিমন্ত্ৰণ দিয়া এইজন দৰাৰ দাদায়েক হয়, আমাৰ বন্ধু। তেওঁ বিয়াত মানুহ মাতাত ব্যস্ত হৈ আছে খাবৰ বাবে। প্ৰথম পৰ্যায়ত যাব, আগৰখিনি গৈ লওক। লগতে আপোনালোকক এতিয়া দেখাব বিচাৰিছোঁ অলপ আজি বিয়াখনৰ পেণ্ডেলটো বাহিৰৰ পৰা। সঁচাকৈ কিন্তু বহুত ধুনীয়া ডেক'ৰেট কৰিছে, লাইটিং তাৰমানে আপোনাৰ ইমান ধুনীয়াকৈ সজাই তুলিছে, সঁচাকৈ বহুত ভাল লাগিছে। লগতে এয়া দৰাৰ কইনাৰ আপোনাৰ সন্মুখতে ৱেলকাম জনোৱা এখন ফটো। দৰাৰ নাম দিয়াউল আৰু কইনাৰ নাম হৈছে ৰেশ্মিনা। এতিয়া আহোঁ অলপ ভিতৰৰ আপোনাৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। এয়া চাওক, এই কণমানিজনী মোৰ আন এজন ফ্ৰেণ্ডৰ কোলাত, পুনৰ মোৰ কোলাত। আপোনালোকে প্ৰথমেও দেখিছিলে। ইয়াৰ কাৰণটো হৈছে মোৰ ফ্ৰেণ্ড এজনৰ কন্যা হয়। আমাৰ হাতত দিয়ে তেওঁ কি কৰিছে চাওকচোন। লৈ আছো, ছোৱালীজনী লৈ আছো, আমি খোৱা নাই নহয়। তেওঁ খোৱাত ব্যস্ত, মানে খোৱাত যাতে অসুবিধা নহয় সেইকাৰণে ছোৱালীজনী আমাৰ হাতত দি তেওঁ খোৱাত খুব মজগুল হৈ আছে। এতিয়া আহোঁ আপোনালোকক আজিৰ বিয়াৰ আইটেমছখিনি অলপকৈ দেখাব বিচাৰিছোঁ। এয়া পুনৰ লগ পালোঁ ফ্ৰেণ্ডজনক, দৰাৰ দাদায়েক হয়। এয়া আপোনালোকক অলপ দেখাব বিচাৰোঁ। অৱশ্যে বিয়াখনলৈ আমাক নিমন্ত্ৰণ কৰিছিল দিনৰ 2 বজাৰ পৰা ৰাতি 10 বজালৈ, কিন্তু আমি দিনত মোৰ বিশেষকৈ অলপ কাম থকাৰ বাবে মই যাব নোৱাৰিলোঁ। সেয়েহে আমি ফ্ৰেণ্ড কেইজনমান সন্ধিয়া 6 বজাতহে বিয়া ঘৰলৈ গ'লোঁ। লগতে এয়া আপোনাৰ য'ত খোৱা বোৱা চলি আছে তাৰ ভিতৰৰ অলপ দৃশ্য আপোনালোকক দেখা পাইছোঁ। লগতে লগৰ কেইজনে দাদা এজনে অলপ কামোৰি আছে চাওকচোন। এইজনৰ মেইন বছ ন? দাদাজন অলপ নাৰ্ভাছ হৈছে, বাৰু অলপ ধেমালিহে কৰিলে। এয়া আইটেমছবোৰ অৱশ্যে দিনত বোলে বহুত মানুহ হৈছিলে। লগতে দেখাব বিচাৰিছোঁ এয়া কণমানিজনীৰ বাপেক পুনৰ খানা লোৱাত ব্যস্ত। খায়েই আছ ধুনীয়াৰ পৰা, শেষ হোৱাই নাই। আৰু এটা কথা জনাব বিচাৰিছোঁ, ইয়াত আইটেমখিনি দুভাগ কৰি দিছে যাতে ইয়াত মানুহ বেছি সময় ৰৈ থাকিব নালাগে। একেখিনি আইটেমকে তাৰমানে দুভাগ কৰি দিছে, তাৰমানে আপুনি যোনটো স্থানৰ পাই লয় সেইটো স্থানৰ পাই লৈ আপোনালোকে খাব পাৰিব। দুভাগ কৰি দিছে আইটেমখিনি, একেখিনি আইটেমক। অথনি আমাৰ খায়ে আছে, এতিয়ালৈকে শেষ হোৱাই নাই। অলপ পেণ্ডেলৰ ভিতৰত বহিলোঁ, দাদা কেইজনমান লৈ গৈছিলে, অলপ কথা পাতিলোঁ। এইপিনে আপোনাৰ দৰা কইনাৰ লগত ফটো ছেশ্যন চলি আছে, খোৱা বোৱা চলি আছে, চব চলি আছে।
থুলমূলকৈ আপোনালোকক অলপ বিয়াখন দেখাব বিচাৰিলোঁ। লগতে ফাইনেলি এতিয়া আমি আহিলোঁ শেষত, যিহেতু 9:30 হৈছে, আমি বহুত সময় ৰখিলোঁ। তো অৱশ্যে ইয়াৰ আগতে আমি অলপ লগৰ কেইজনমানে ভুনা মাংস, আপোনাৰ খাচী আৰু হাঁহ লৈ পুৰি লৈ অলপ খাই ল'লোঁ। শেষত এতিয়া খাব আহিছোঁ গোটেই ফ্ৰেণ্ডকেইজনে। আমাক অৱশ্যে লগৰজনে অলপ সময় ৰখিব দিছিলে, তো আমাৰ অৱশ্যে ভোকো লগা নাছিলে ইমান, খাই ল'লোঁ যিহেতু ভুনা। তো ফাইনেলি এতিয়া আমি সকলোবোৰ অলপ টেষ্ট কৰিব আহিলোঁ। প্ৰথমতেতো মাংস বনাই খোৱা হৈ গ'ল। এটা কথা কওঁ, কিন্তু তোমালোকৰ হস্পিটেলিটি খুব সুন্দৰ হৈছে, ভাল লাগিছে। তোমালোকৰ অলপ দিয়া ভাল পাইছোঁ মানে। ডিম এটা দিবা। এওঁলোকে বহুত কষ্ট কৰিছে দেই ৰাতিপুৱা, একদম ধুনীয়াকৈ উঠাবা। অৱশ্যে কেটাৰিঙৰ ল'ৰাখিনিও খুব সুন্দৰ ব্যৱহাৰ, সঁচাকৈ ভাল লাগিছে। ইমান সুন্দৰ ৰেচপঞ্চ দিয়ে ন মানুহখিনি, সঁচাকৈ ভাল লাগিছে। তেওঁক এইটো চিগতে ধন্যবাদ দিছোঁ। লগতে খানাও মানে বহুত টেষ্টি বনাইছে। আপোনাৰ কাৰিকৰজনকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। অৱশ্যে আমি অলপ আগতে যেতিয়া খাইছিলোঁ খাচী আৰু হাঁহ, সঁচাকৈ বহুত টেষ্টি লাগিছিলে খাই। আপোনালোককহে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। খাচী আৰু যেতিয়া হাঁহ খাই আছিলোঁ আমি কেইজনমান মিলি একেখন কাঁহীতে। ফাইনেলি যি কি নহওক, আমি এখন টেবুলত গোটেইকেইজনে খাম বুলি ভাবিলোঁ, আৰু এজন ফ্ৰেণ্ডে বৰ্তমান খানা লৈ আছে, আহিব। আৰু শেষত এটাই ক'ম, সঁচাকৈ ভাল লাগিলে বিয়াখনত। আৰু দুজনমান অহাৰ কথা আছিলে, ফ্ৰেণ্ড একেলগে খোৱাৰ কথা, বাহিৰতে আছে চাগে। বৰ্তমান আমাৰ থালি বহুত হাত লৈছে দেই। আমি তিনিজন ইতিমধ্যে বহিছোঁ। দুজন ফ্ৰেণ্ডে ৰ'বই পৰা নাই, আৰু এজন ফ্ৰেণ্ড অহাৰ কথা আছে। খোৱাত ব্যস্ত, মই অলপ ৰখি দিছোঁ, যিহেতু আৰু এজন ফ্ৰেণ্ড আহি আছে, একেলগেই খাম। এয়া তেওঁ নি আছে, বাচি বাচি লৈ আছে তাৰমানে। তো সঁচাকৈ শেষত আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান সময় ধৰি ভিডিঅ'টো সকলোকে চাই আছে। এয়া ফাইনেলি আমি 4জন বহিলোঁ খাবৰ বাবে। শেষত আকৌ এবাৰ চবেই শেষত খাবলৈ পানী বটল লৈ আছোন, দুটা একেবাৰে শেষত বন্ধুকেইজনে দৰা কইনাৰ লগত অলপ ফটোশ্বুট কৰিলোঁ। লগতে দৰা কইনাক আমাৰ বন্ধুসকলৰ পৰা শুভেচ্ছাও জ্ঞাপন কৰিলোঁ আজিলৈ।